হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আচ্ছা, পানীলাও কাৰ কাৰ প্ৰিয়? মোৰো প্ৰিয়, খুব ভাল পাওঁ খাই। পানীলাও ভাজি কৰিও ভাল পাওঁ, খাৰ দিও ভাল পাওঁ আৰু মাছেৰে জিৰা জালুকৰ সৈতে বনাইও খাই ভাল পাওঁ। পানীলাওৰ খাৰখন খুবেই সোৱাদ হয় খাবৰ কাৰণে, মিঠা মিঠা লাগে। আজি পানীলাও খাৰ নিদোঁ, পিছে আজি পানীলাও জিৰা জালুকৰ সৈতে বনাই খাওঁ। তাৰ কাৰণে প্ৰথমে মই ধুনীয়াকৈ পানীলাওটো কাটি লৈছোঁ। লাওটো এনেই বহুতখিনি কোমল আছিলে বাৰু, বাকলিখিনিও পেলাই নিদি ভাজি থলোঁ। আচ্ছা, পানীলাওখিনি প্ৰথমে মই ধুনীয়াকৈ কাটি ল'লোঁ। অলপ ডাঙৰকৈ কাটিছোঁ কাৰণ মই পানীলাওখিনি কুকাৰত হুইচেল এটা মাৰি ল'ম। হুইচেল নামাৰিলেও হয়, কিন্তু এই হুইচেল মাৰি ল'লে অলপ আঞ্জাখন বহুতেই বেছি সোনকাল হয়। ছটপট ৰন্ধা বুলি কয় যিহেতু, আৰু বহুত কম সময়ৰ ভিতৰতে হৈ যায়। এতিয়া মই পানীলাওখিনি ধুনীয়া কৰি প্ৰেছাৰ কুকাৰত দি লওঁ। ইয়াত মই অকণমান পানী দিম আৰু অকণমান নিমখ দিম, সোৱাদ অনুযায়ী নহয় যিহেতু পিছত নিমখ দিবই লাগিব। এতিয়া অকণমান পানীলাওখিনি সিজিবৰ কাৰণেহে মই নিমখ দিছোঁ, অলপ নামমাত্ৰ। এতিয়া মই এটা হুইচেল আহিব দিম, এটা হুইচেল দিলেও হ'ব যিহেতু পানীলাওটো বহুতেই কোমল আছিলে। এতিয়া মই অকণমান জিৰা এয়া হৈছে জালুক, আৰু লগতে অকণমান আদা নহৰু কিছুমানে আদা দিলেও নহৰু নিদিবও পাৰে। মই দুফুটা দিছোঁ বাৰু, কিন্তু নহৰু নিদিলেও কথা নাই। আৰু লগতে ইয়াত জ্বলা পিচি দিব পাৰে, যিহেতু মোৰ ল'ৰাটোৱে খাব, মই সেইকাৰণে জ্বলা নিদিওঁ। মই ঘৰত যি বনাওঁ মোৰ ল'ৰাটোৱে খায় যিহেতু, সেইকাৰণে আমি জ্বলা বেলেগকৈ খাওঁ, কেঁচা জ্বলা খাওঁ বা বেলেগ খাওঁ, কিন্তু জ্বলা তেনেকুৱা আঞ্জাত দিয়া নপৰেই মোৰ। আৰু খুব কম মছলাও দিওঁ, মই ঘৰুৱা মছলাই দিওঁ, জিৰা জালুকে দিওঁ বেছি। আৰু যি কি নহওক, এতিয়া মই কেৰাহীখন গৰম হ'ব দিছোঁ। তাত মই দিলোঁ মিঠাতেল। মাছখিনি আগতে ভাজি লওঁ, যিহেতু মাছৰ লগতে বনাম। এতিয়া এপিচ এপিচকৈ প্ৰায় মই মাছখিনি ভাজি লওঁ। ধুনীয়াকৈ মাছখিনি ইলুটি কৰাৰ মাছখিনি ভাজা হৈ যাব। যিহেতু আঞ্জাত দিয়া মাছ, বহুত বেছি মাছখিনি কাঢ়া হ'ব নালাগে। অলপ ঢিলা হৈ থাকিলে আঞ্জাৰ মা মছলাখিনি মাছৰ ভিতৰত সোমাই আৰু খাব ভাল লাগে। মাছটো ঢিলা ঢিলা হৈ থাকে। এতিয়া মই মাছখিনি এপিচ এপিচকৈ ধুনীয়াকৈ উঠাই লওঁ। এতিয়া মোৰ যিহেতু কেৰাহীৰ তেলখিনি দৈ যোৱা নাই, ভালেই আছে, সেইখিনি তেলে ব্যৱহাৰ কৰিলোঁ। তাত মই অলপ গোটা জিৰা ফুটাই দিছোঁ আৰু এটা শুকান জলকীয়া। এতিয়া মই ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভাজ হোৱাৰ লগে লগে ইয়াত মই দি দিলোঁ এটা কাটি লোৱা বিলাহী। বিলাহীটো আপোনালোকে প্ৰেছাৰ কুকাৰত ইচ্ছা কৰিলে সিজাই ল'বও পাৰে, কিন্তু মই কেঁচা বিলাহী দিলোঁ। এতিয়া ইয়াত মই বিলাহীখিনি অকণ গলিবৰ কাৰণে দিলোঁ অকণমান নিমখ, যিহেতু মই প্ৰথমতে অকণমান নিমখ দিছোঁ, এতিয়া বেছি দিয়া নাই, অলপেই দিছোঁ। আৰু এতিয়া দিলোঁ অকণমান হালধি আৰু বটি লোৱা জিৰা জালুক আৰু আদা নহৰুখিনি ইয়াতে দি দিলোঁ আৰু অকণমান পানী দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজিব লাগিব, যিহেতু নহৰু দিছোঁ, নহৰু গোন্ধটো যাবই লাগিব। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম, একদম বিলাহী গলি যোৱালৈকে। এয়া মোৰ প্ৰায় বিলাহী গলি গৈছেই, ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। এতিয়া মোৰ লাওখিনি চাওকচোন, এয়া ভাঙি যোৱা নাই, কিন্তু ধুনীয়াকৈ সিজিছে। এতিয়া মই লাওখিনি অলপ অলপকৈ ইয়াত দি অলপ অলপকৈ ভাজিম আৰু প্ৰথমতে ধুনীয়াকৈ ভাজি লৈছোঁ। ধুনীয়াকৈ গলি গৈছে, দেখিছে নহয়। এইখন ঠিক জোলো নহয় আৰু একদম শুকানো নহয়, অলপ মজলীয়া ধৰণৰ, যেন ভাতেৰে সানি খাব পাৰি আৰু এনেকুৱা হৈ গ'ল। এইখিনি ধুনীয়াকৈ এটা উতল অহাৰ লগে লগে ইয়াত মই ভাজি থোৱা মাছখিনি দি দিম। কেতিয়াবা যদি সুবিধা পাওঁ ৰেকৰ্ড কৰিব পাৰোঁ, তেতিয়াহ'লে পানীলাও খাৰৰ ভিডিঅ' দি দিম বাৰু। এতিয়া মোৰ ধুনীয়াকৈ আঞ্জাখন ৰেডি হৈ গ'ল। ইয়াত কেঁচা জলকীয়া কাটি দিব পাৰে আপোনালোকে, ধুনীয়া লাগিব, ফ্লেভাৰটো ধুনীয়া আহে। আঞ্জা যিমান উতল আহে সিমানেই ভাল। এতিয়া মই ইয়াত কেঁচা ধনিয়া দি দিলোঁ। আমাৰ খাবৰ কাৰণে পানীলাও আৰু মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল খাবৰ কাৰণে। আজিলৈ আহিছোঁ, পুনৰ আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। তেতিয়ালৈ আহিছোঁ। কিবা যদি ভুল চুল হয় কৈ দিব বাৰু। বাই বাই।